নমস্কাৰ বন্ধু সকলোকে কাতি বিহু হৈছে উৰুকা আৰু অহাকালি মেইন কাতি নমস্কাৰ বন্ধু সকলোকে কাতি বিহুৰ ওলগ জনালোঁ আৰু এয়া দেখিছে কাতি বিহু পিঠা বনাই আছে আৰু ভিডিঅ'টো মই দেখাই আছোঁ চাই থাকিব আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' এতিয়া আগতে সকলোৱে মিলি বনাইছিলে এতিয়া আইতা নাই দেউতা নাই চ' মায়ে বনাই আছে আৰু সকলোকে মোৰ ফালৰ পৰা মোৰ ঘৰৰ ফালৰ পৰা মোৰ চেনেলটোৰ ফালৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা যাচিছিলোঁ এইটো চৰ্দি লাগে নাক কুচকুচাই আছে চাহ আহি পাই গ'ল চ' এতিয়া দেখিছে চাহ বিস্কুট চেচ আৰু আমাৰ ঘৰৰ পোহনীয়া কুকুৰকেইটাক কথাটো খুৱাব লাগিব নিজে নোখোৱালেও জীৱ জন্তুক ফুল পেট কৰি খুৱাব সদায় আপোনালোকক চাই থাকিব আশীৰ্বাদ দিব জীৱ জন্তু যদি একচুৱেলি চোৰৰ কাৰণে আমাৰ ৰখা হয় কুকুৰ কিন্তু যদি এনেও কুকুৰৰ বাহিৰে যিকোনো জীৱ জন্তু যদি আপুনি ধৰক খুৱাব পৰা নাই পালিব পৰা নাই তো মেলত গৈ ঘৰখন মানে কাৰণ কিয় কষ্ট এটা পাই আত্মবস্তু নাই এটা মাতিব নোৱাৰে আমি যদি মাতিব পাৰোঁ হাতে ভৰি কাম কৰি কাতি বিহু হৈছে কংসালী মান কাতি বিহুত কোনো ধৰণৰ মানে ধৰক কোনো ধৰণৰ মানে কি আৰু অভাৱ অনটন কাতি বিহুত হয়েই আৰু গতিকে মই যি দোকানত বহি আছোঁ ইয়াত মোৰ যিখিনি ষ্টুডেণ্ট যিখিনি মানে বিহু মানে আৰু তেখেতসকলে আজি অহা নাই কালিও অহা নাছিলে যোৱাকালি উৰুকা গৈছিলে চ' মই এটা ধুনীয়াকৈ ভিডিঅ' এটা বনাই ৰাখিছোঁ জাষ্ট ওৱান মমেণ্ট অফ ক্লিপ কাতি বিহুৰ এটা ভিডিঅ' ক্লিপছ আৰু ভিডিঅ' ক্লিপছ মানে আপোনাৰ এডিট কৰি ধুনীয়াকৈ বনাই মানে জাষ্ট এটা এডভাৰটাইজমেণ্ট টাইপৰ গতিকে আপোনালোকে চাব আৰু আজি গোটেই দিনটো ভিডিঅ' আপোনালোকে পাই থাকিব কণ্টিনিউ পাই থাকিব গতিকে চাই থাকিব লাইক কৰোঁ শ্বেয়াৰ কৰোঁ ছাবস্ক্ৰাইব কৰে আৰু সকলোকে আই মাতৃ মোৰতো বাৰু ভনী নাই আমি ভাই ককাই তিনিজন সকলোকে সৰু মোতকৈ সৰু ভাই বন্ধু বাইদেউসকলে সকলোকে মোৰ ফালৰ পৰা আইসকললৈও আৰু জ্যেষ্ঠজনলৈ শ্ৰদ্ধা জনাই আজি কাতি বিহু সকলোকে ওলগ জানিলোঁ আৰু মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি লাইক কৰিব এজন খাচ এটা বহি বহি বনাই থাকিম হেৰিয়াত গা ভাগৰ লাগি গৈছেগৈ জালুকৰ পৰা নিম নেকি বুলি ভাবিছিলোঁ আনগৈ আছে জানো জালুক বুঢ়া অমিত দোকানত আছে আছেতো বুঢ়া বন্ধ কৰিলোঁ আহি আছে মই আহিছোঁ তাৰপিছতে আজি মই দোকানৰ সেইটো কাম লাগিব নবৌৱে দোকান দিব আৰু দোকানৰ জেগাতে দেখা আছোঁ যোৱাবাৰ তেতিয়াতো মোৰ আগৰ মোবাইলটোতো বেয়া হ'লে চব সকলো গোটেই বহুত দুখৰ কথা কেতিয়াবা আপোনালোকসকলে যদি বাটত লগ পায় মোক যদি মাতে তেতিয়াহ'লে মই আপোনালোকৰ মনৰ কথাখিনি ক'ম গতিকে ল'ৰা মানুহৰ মনৰ কথা কাক ক'ব আপোনালোকেতো জানেই আৰু ক'বলৈতো এটা মোৰ মনৰ কথা নাজানো মানুহ লাগিব চ' দেখাই আছোঁ এইখিনি জেগাতে দিবতো মোৰ ঘৰতে দিম বুলি ভাবিছিলে চ' এতিয়া ডাঙৰ মানুহে যদি দোকান হোটেল বাইক চেট কিবা কৰি চলি আছে আমিতো ধৰক সৰু মানুহ গতিকে তো কৰ্ম কৰিবলৈ কোনো শিক্ষা নালাগে কৰ্ম কৰিবলৈ কোনো হেৰি নালাগে বেলেগ কথা বাদ দিয়ক আপুনি কৰি থাকক চেল হওক নহওক পিছৰ কথা আপুনি জাষ্ট মেইন হৈছে ধৈৰ্যটো ৰাখিব লাগিব আৰু এজনৰ ওপৰত ব্যৱসায়টো নহয় গতিকে আপোনাৰ যদি সৰু ভাইটি আছে বা দাদা আছে বা যোন আছে ফেমিলি মেম্বাৰ আপোনাৰ লগত মনে মিলা হ'ব লাগিব তেতিয়াকৈ বিজনেছটো আৰু গ্ৰ'থ উঠি যাব আপুনি চাব বিভিন্ন ইয়াতে প্ৰেছৰ পৰা আৰম্ভ কৰি গোটেইখিনি বস্তু চব ফেমিলি মানুহ কম্পিউটাৰৰ ইয়াতে কিছুমান প্ৰেছ কেতিয়াবা মই দেখাম যদি সময় সুবিধা হয় চব ফেমিলি মানুহ খালী এজন ষ্টাফে আছে এজন বা দুজন আছে বাকী চব ফেমিলি মানুহে কৰে গতিকে ফেমিলি মানুহ যদি একটা বছৰতে লাগি যায় গ্ৰ'থ হৈ যায় কাৰণ ফেমিলি মানুহ হ'লে কি হ'ল আপোনাৰ কৰ্মচাৰী তেখেতৰ দৰমহা তেখেতে পাব মানে হিচাপত লিখি থাকিব বা ছিষ্টেমতে দৰমহাটো ৰাখি থৈ দিব কাৰণ তেখেতৰ কষ্ট কৰি আছে ন এতিয়া বেলেগ এজন ৰাখিলে আৰু বেছি পইচা দিব লাগিলে ফেমিলি মানুহক দুটকা কম হ'লেও চলি যায় তাৰপিছত চাই থাকক লাইভ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এজন ককা বৃদ্ধ এই বুঢ়া বয়সতো চাওক ইমান কষ্ট কৰিব লগা হৈছে নিজৰ ফেমিলি যদি এতিয়া বুঢ়া বয়সত যদি
হেল্প নকৰে কেনেকুৱা হ'ব। মই যথেষ্ট কষ্ট কৰি আছোঁ পূৰা। তো চাওক ভিডিঅ'টো চাওক কেনেকৈ বেয়া জুম কৰি দেখাই আছোঁ। যিহেতু আমাৰ কাতি বিহু দুপৰীয়া লঘোণ দিয়া হ'ল আৰু ৰুটি ভাজি খাওঁ আমি। আগৰ নিচিনা হোৱা নাই, গতিকে এতিয়া মাহঁত আহি আছে, নবৌহঁত আহি আছে, চাকি দিম, দোকানত চাকি দিম, ঘৰত চাকি দিম, তাৰপিছত দোকানত চাকি দিম। তাৰপিছত ককাৰ ভেটিটো আছে, তো ককাৰ ভেটিত আমি চাকি দিম, চাকি দি পেলাই সেৱা কৰি তাৰপিছত চাহ তাহ খাম। আৰু বেছি নহয় 2-4টা লাডু বনাইছে কালি আপোনালোকে যোৱাত আৰু ইয়াত দিছোঁ আমাৰ ধৰক যিহেতু আমাৰ দেউতা ককাহঁতৰ স্মৃতি আছে, গতিকে এইটো স্মৃতিৰ আজি নহয় প্ৰায় 80 বছৰ আগৰ বস্তু এইটো। গতিকে দেখিছে জোনাকৰ পোহৰ প্ৰথম আৰম্ভ হৈছে আৰু এই ঘৰতো চাক পুৰা দিছে ধুনীয়াকৈ, দোকানৰ সন্মুখত দিছে। উৰুকাৰ দিনাটো প্ৰগ্ৰাম আপোনালোকে ইতিমধ্যে দেখাই পালে। আৰু আমি আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰস্তুতি চাই, আপোনালোকে কোন জেগাৰ পৰা চাই আছে ভিডিঅ'টো আৰু কমেণ্ট বক্সত জনাব। আৰু আশা কৰোঁ আগন্তুক দিনত আহিব লগা ভিডিঅ'বোৰ আপোনালোকৰ মৰমৰ আশীৰ্বাদ লৈ আৰু যাতে উচ্চ মানত যাব তাকে আশীৰ্বাদ কৰিব। আৰু মই সকলোকে লগ কৰিম, মই এনেকুৱা নহয় যে সকলোকে লগ কৰিম, আৰু মোৰো আপোনালোকে আশীৰ্বাদ কৰিব। আৰু আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলে বা কেনেকুৱা ধৰণৰ খোৱাৰ প্ৰস্তুতি চলে, আমাৰ ফালেতো এনেকুৱা হয় দিনত নাখায়, ৰুটি ভাজি খায় আৰু ৰাতি হ'লে ভাত খাব। যিহেতু আজি বুধবাৰ পৰিছে আৰু যিহেতু আজি খোৱাৰ বতৰ আৰু কাতি বিহুৰ দিনা আজি, তো ৰাতি আমাৰ যি কৰে এতিয়া ঘৰত ক'ব নোৱাৰোঁ। চ' আজিকালি বহুত অভাৱ অনাটন হৈ গৈছে, গতিকে ঘৰৰ কথাটো মই ক'ব নোৱাৰিম, ঘৰত গৈ মই আপোনাক ক'ব পাৰিম। গতিকে আপোনালোকৰ আজি কেনেকুৱা প্ৰস্তুতি গ'ল, উৰুকাৰ দিনা কেনেকৈ গ'ল, আৰু আজি কাতি বিহুৰ প্ৰস্তুতি কেনেকৈ চলিলে, আপোনালোকে কমেণ্ট চাই থাকক ভিডিঅ'। তো আজিৰ ভিডিঅ'টো মানে এটা সামৰিছোঁ। আৰু বিশেষকৈ দেখিছে চুলি তুলি পৰা ডাঙৰ হৈ গৈছে, কাটিব মানে সময় পোৱা নাছিলে, চুলি কামৰ কিছুমান প্ৰেছাৰ আৰু চিন্তাধাৰাই এনেকুৱা হৈছে নহয়, যেতিয়া আপোনাক গম পাই থাকি যোৱাটো ভিডিঅ'ত মোৰ কিমান টেনশ্যন কেইটা দিছে। যোনে চোৱা নাই সোনকালে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন মানে আহিবলগীয়া ভিডিঅ'বিলাক আপুনি সকলোতকৈ আগত পাব। গতিকে নিজৰ ভাইটি, নিজৰ দাদা বুলি, নিজৰ ল'ৰা নিচিনা বুলি ভাবি আপুনি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু মূলৰ মননো কাক নক'ব, কি নক'ব, গতিকে আপোনালোকৰ লগত আপুনি ফেমিলিৰ নিচিনা মনৰ যি আশা আছে, মনৰ যি ভিতৰৰ আশা আকাংক্ষা, এইবিলাক বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাব লাগে। নিজৰ ল'ৰা বুলি, ভাইটি বুলি, দাদা বুলি যিবিলাক ভাবে। চ' ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। গতিকে আজিলৈ গুড মৰ্ণিং, গুড ডে, নমস্কাৰ।